সকলোলৈ নমস্কাৰ জনাই আজি আগবাঢ়িছোঁ আমি আন এটা ভিডিঅ'লৈ। আজি আমি ওলাইছোঁ তেজপুৰত অৱস্থিত ৰুদ্ৰপথ, য'ত আছে শ্ৰী শ্ৰী পাগলা বাবা মন্দিৰ আৰু ভৈৰৱপথ দেৱালয়। শেষলৈকে চাব ভিডিঅ'টো, কেনে পায় জনাব। ব'লক। য'ত আছে মহাদেৱ শিৱ বাবাৰ ভৰিৰ চাপ। তাত লোকে কোৱা মতে মহাদেৱ শিৱৰ ভৰি চাপ দেখা গৈছিলে আৰু সেই অংশ যত্ন কৰি ৰখা হৈছে। তাক দেখুৱাবলৈ আপোনালোকক যত্ন কৰি ব'লক। আমি গৈ আছোঁ নেশ্যনেল হাইৱে 15ৰ ওপৰত। দেখিছে ৰাস্তাৰ অৱস্থা খুবেই বেয়া, গাড়ী চলাবলৈ বহুতো দিগদাৰ হয়। গৈ আছোঁ লাহে ধীৰে, চাই থাকক পৰিৱেশটো চাওক, কি ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজেৰে আমি যাত্ৰা কৰি আছোঁ আৰু শেষলৈকে চাব।
এয়া আপোনালোকক দেখুৱাইছোঁ আমি আহি উপস্থিত হৈছোঁ শ্ৰী শ্ৰী পাগলা বাবা মন্দিৰৰ প্ৰৱেশদ্বাৰ আৰু ইয়াৰ ভিতৰলৈ সোমাই গৈছোঁ। আমি পোনপ্ৰথমে যাম ভৈৰৱপথ দেৱালয়, তাৰ পৰা আহি আপোনালোকক পাগলা বাবা মন্দিৰৰ কিছু দৃশ্য দেখুৱাম। বলক। আহি পালোঁ ৰুদ্ৰপথ, যাক কোৱা হয় মৃত্যু পথ মেমৰি। এয়া আমি কিছু বাহিৰৰ দৃশ্য দেখুৱাই লৈছোঁ আৰু এতিয়া আমি ওপৰলৈ উঠি যাওঁ। দেখিবলৈ পাইছে এটি পাহাৰৰ ওপৰত মন্দিৰ আছে, আপোনালোকে দেখিছে চৌপাশৰ অলপ প্ৰথমে ভিতৰৰ পৰিৱেশ দেখুৱাই তাৰ পাছত পৰিৱেশ আৰু কোৱা হয় লোকবিশ্বাস অনুসৰি ইয়াত মহাদেৱ শিৱৰ বাওঁ ভৰিৰ চাপ এটা পোৱা গৈছিলে, যিটো বৰ্তমান মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া কবলৰ পৰা নোহোৱা বুলি ধৰিছে। আকৌ দেখুৱাওঁ আমি চাই থাকোঁ। দেখিবলৈ পাইছে ইয়াত এখন এডাল শিলালেখো আছে, বহিব আপোনালোকে। আগলৈ গৈছোঁ। মন্দিৰটো বিশেষ ডাঙৰ নহয়, সৰু মন্দিৰ, কিছু বৈশিষ্ট্য আছে, আহিলে গম পাব। খুবেই ভাল দেখিবলৈ, ইয়াত ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া পাহাৰৰ ওপৰত আৰু ইয়াৰ ৱালত দেখিছে প্ৰতিযোগিতা কৰাইছে আৰু ভিতৰত এয়া যিসকলে পূজা অৰ্চনা কৰি আছে মানুহে। যিহেতু শাওণ মাহ, ইয়াত প্ৰত্যেক দিনাই ভক্তৰ ভিৰ হয় আৰু পূজা অৰ্চনা চলে, যিকৈ মহাদেৱ শিৱৰ পূজা অৰ্চনা চলে ইয়াত। আৰু ইয়াত দেখিছে আপোনালোকে বাহিৰৰ পৰিৱেশ, ৱালত শিৱলিংগ অৰ্পণ কৰিছে, চাকি বন্তি জ্বলাই আছে ৰাইজে। ভিতৰৰ অংশ কিছু দেখুৱাবলৈ যত্ন কৰিম। ভিতৰৰ দৃশ্য ইয়াত এটি শিৱলিংগ আছে সৰুকৈ, তাতে পূজা অৰ্চনা কৰে, জল অৰ্পণ কৰে আৰু ৱালতে শিৱ আৰু পাৰ্বতী চিত্ৰাংকন, জয় মহাকাল মন্দিৰ। আৰু এয়া চাওক, কাষতে লাগি আছে মহাবাহু ব্ৰহ্মপুত্ৰ। কি ধুনীয়া দৃশ্য, এইবোৰ বতাহ খুবেই ভাল লাগে। চাৰিওফালে গছ গছনি, আহিব আপোনালোকেও চাব, এনেকুৱাই জনাব। ওপৰত পূজা অৰ্চনা কৰি তললৈ নামি গৈছোঁ। ওপৰত দেৱালয় লিখা আছে, এইফালে আমি আগবাঢ়িছোঁ, য'ত আছে আপোনাৰ মহাদেৱ। কি সুন্দৰ পৰিৱেশ, খোজ আমি দেখুৱাবলৈ যত্ন কৰি গৈ আছোঁ। চাই থাকক, কেনে লাগে জনাব কমেণ্ট কৰি, আৰু আপোনালোকেও আহিব চাব ঠাইডোখৰ, সুন্দৰ পৰিৱেশ। গাতে লাগি আছে ব্ৰহ্মপুত্ৰ নৈ, সেইবোৰ বতাহ, ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ আহিব। আহি উপস্থিত হৈছোঁ সেইকণে জেগা, ভিতৰলৈ গৈ দেখুৱাবলৈ যত্ন কৰিম, য'ত আছে মহাদেৱ শিৱৰ বাওঁ ভৰিৰ খোজ। আৰু সোমাই আছোঁ, সেইখিনি কাঠ উদ্দেশ্য
ইয়াতে আছে মহাদেৱ শিৱৰ ভৰি খোজ। এতিয়া দেখুৱাইছোঁ মহাভৱ চাওক ভাল লগা দৃশ্য। যিহেতু ভিতৰত পূজা অৰ্চনা হোৱাৰ বাবে ফুল দি ঢাকি খাই আছে মহাদেৱ ভৰি খোজটো। আপোনালোকক ইমান স্পষ্টকৈ দেখাব পৰা নাছিল। আকৌ চেষ্টা কৰিম কোনোবাই তেনে আহি দেখুৱাবলৈ। চাই থাকিব কেনে লাগিছে জনাব আৰু আপোনালোকেও আহিব জেগাডোখৰ চাব। সুন্দৰ পৰিৱেশ। ইয়াৰ পাছত আমি যাম এতিয়া পাগলা বাবা মন্দিৰ, তাৰো কিছু দৃশ্য আপোনালোকক চাই থাকিব, উপভোগ কৰক। ভাল লগা দৃশ্য। এয়া মহাভগৱত গাতে লাগি আছে। এই উপস্থিত হ'লো শ্ৰী শ্ৰী পাগলা বাবা শিৱ মন্দিৰ। চাওক মন্দিৰভাগ ইয়াতে পূজা অৰ্চনা চলি আছে। মহাদেৱ শিৱৰ পূজা অৰ্চনা হৈছে। যিহেতু শাওণ মাহ, শাওণ মাহত মহাদেৱ শিৱক বহুতেই বৰ বিচাৰে, যিহেতু পাৰ্বতীয়ে বিচাৰিছিলে শাওণ মাহত। বৰ বেছি দীঘল নকৰোঁ, আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই সামৰণি মাৰিম। কেনে পালে জনাব, কিবা যদি ভুল হৈছে ভুলবোৰ আঙুলিয়াই দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ। আশা কৰোঁ মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈকো এনেধৰণৰ যাতে ভিডিঅ'সমূহ দি থাকিব আপোনালোকলৈ। সকলোকে পুনৰবাৰ ধন্যবাদ। জয় আসন।